বন্ধুবৰ্গ আজি আমি আলোচনা কৰিম চেপ্টাৰ 6.2 কুৱেশ্যন নম্বৰ 9 ইয়াত দিয়া আছে কুৱেশ্যন নম্বৰ 9 ত ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল DC আৰু ইয়াৰ কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত ছেদিত হয় দেখুৱা যে AO/BO CO/DO বুলি দিয়া আছে আৰু এই কুৱেশ্যনটো তোমালোক মন কৰিবা যে HSLC 2016 এইটো মেথছ আহিছে সো মই ভাবো 2021 ৰ কাৰণে এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন হয় তোমালোকে ভালদৰে চাব লাগিব আচ্ছা এই কুৱেশ্যন দিয়া আছে যে ABCD এটা ট্ৰেপেজিয়াম ABCD এটা ট্ৰেপেজিয়াম মই আঁকিলৈছো অলৰেডি ইয়াত আৰু দিয়া আছে AB সমান্তৰাল DC এই বাহুডাল আৰু এই বাহুডাল কি হয় সমান্তৰাল হয় বুলি কোৱা আছে দিয়া আছে ইয়াৰ কৰ্ণদ্বলে পৰস্পৰ O বিন্দুত কত ছেদিত হয় বুলি কৈছে ইয়াৰ কৰ্ণ ABCD ট্ৰেপেজিয়ামটোত AC আৰু BD কৰ্ণদ্বলে কি কৰিছে O বিন্দু কটাৱতি কৰি আছে তোমালোকে নিশ্চয় দেখি পাইছা আৰু তেন্তে তোমালোক প্ৰমাণ কৰিব লাগে যে AO/BO এইটো যে AO/BO এইটো হৈছে is equal to CO/DO CO হৈছে এইটো and DO হৈছে এইটো প্ৰথম ধৰি ল'ব লাগিব ধৰা হ'ল ABCD এটা ট্ৰেপেজিয়াম য'ত কি বুলি আছে আমাৰ কুৱেশ্যনটো দিয়া আছে AB সমান্তৰাল DC বুলি দিয়া আছে আৰু AC আৰু BD এই কৰ্ণডালৰ কথা কৈছে AC আৰু BD কৰ্ণডালে কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত ছেদিত হৈছে এইখিনি কথা কুৱেশ্যনটো দিয়া আছে প্ৰমাণ কৰিব লাগে যে AO/BO is equal to CO/DO অংকন AB বা DC ৰ সমান্তৰালকৈ OE অংকন কৰা হ'ল চিত্ৰত মই OE সংযোগ কৰি দিছো যাতে OE টো কি হয় DC বা AB ৰ কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব আচ্ছা এতিয়া আমি কৰিব লাগে প্ৰমাণ কেনেকৈ কৰিম তোমালোকে ভালদৰে মন কৰিলে গম পাবা যে OE ডাল কি হৈ আছে AB ৰ সমান্তৰাল OE ডাল কি হৈ আছে DC ৰ সমান্তৰাল যদি মই OE ডাল এইটো বাহুৰ সমান্তৰাল বুলি ভাবো তেতিয়া ত্ৰিভুজ মই এইটো ল'ব পাৰিম নিশ্চয় ABD এতিয়া আমি লিখিব পাৰো ত্ৰিভুজ ABD কি আছে OE সমান্তৰাল AB কেনেকৈ পালো এইটো পাইছো আমি অংকন মতে কি হৈছে এইটো আৰু এইটো সমান্তৰাল ঠিক হেদৰে উপবৃত্ত ওৱান মতে কি পাম আমি যে কোনো এটা বাহু যদি এইটো বাহু যদি কি সমান্তৰাল হয় একে অনুপাতত বিভক্ত হয় যেহেতু OE সমান্তৰাল AB তেতিয়াহলে এইটো ত্ৰিভুজত উপবৃত্ত ওৱান মতে আমি কি পাম A2/A2 is equal to A2/A2 এতেকে ED/AE is equal to DO/BO DE/ or তোমালোকে এনেকৈ লিখিবা ED বুলি লিখিব পাৰা so ED/AE is equal to DO/BO ঠিক হেদৰে আকৌ তোমাৰ এই OE বাহুটো হৈছে DC বাহুৰ সমান্তৰাল তেতিয়া আমি ত্ৰিভুজ এইটো লম নিশ্চয় ACD লম তো ত্ৰিভুজ ACD OE সমান্তৰাল DC তেতিয়া হলে আমি কি পাম যদি এইটো বাহু আৰু এইটো বাহু সমান্তৰাল হয় তেতিয়া নিশ্চয় এইটো পাম এইটো আছিল AE so AE/ কি পাম ED is equal to AO এইটো হবটা হৈছে বাই কি হ'ব CO এইটো ইয়াৰ পিছত implies এইটো যে উলটাই দিও ED/ কি হ'ব AE is equal to এইটো ভালে উলটাই দিব CO/ কি হ'ব AO এইটো তুমি নম্বৰ 1 বুলিলে এইটো তুমি কি দিব লাগিব নম্বৰ 2 এতিয়া সমীকৰণ 1 আৰু সমীকৰণ 2 ৰ পৰা
তোমালোকে ভালদৰে মন কৰিলে গম পাবা যে ইয়াত আছে ED by AE, ইয়াতো কি আছে AD by AE। তেতিয়াহ'লে সমীকৰণ 1 আৰু সমীকৰণ 2 এইটো ভাল যদি কি হয় সমান সমান হয় নিশ্চয় তেতিয়াহ'লে কি হ'ব DO by BO সমান কি হ'ব CO by AO হ'ব। সো এতিয়া এইখিনি কথাই মই লিখিম। এতিয়া সমীকৰণ 1 আৰু 2 পৰা সমীকৰণ 1 আৰু 2 পৰা তোমালোকে কি পাবা DO by BO is equal to CO by কি হ'ব AO। ইয়াৰ পাছত আমাক কি প্ৰমাণ কৰিব দিছে সেইটো কথা মন কৰা। প্ৰমাণ কৰিব দিছিল AO by BO is equal to কি দিছিল CO by DO বুলি প্ৰমাণ কৰিব দিছিল। সো আমি এইটো দৰে কৰিবলৈ চেষ্টা কৰিম। AO এইটো কি হৈছে হৰণ, এইটো ফালে সমান চিহ্ন, এইটো ফালে আহিলে কি হ'ব পূৰণ। that means AO by কি হ'ব BO, আৰু ইয়াত DO আছিল, DO টো কি আছিল পূৰণ আছিল, সমান চিহ্ন এইটো ফালে আহিলে কি হ'ব হৰণ, তাৰমানে কি হ'ব CO by DO। আমাক এইটোৱে প্ৰমাণ কৰিব দিছিল। সো proved। Thank you for watching. যদি এই ভিডিঅ'টো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব মাই চেনেল।